সুপ্ৰভাত সকলোকে। এতিয়া বাজিছে ৰাতিপুৱা 5:30। এতিয়া পথাৰলৈ যাওঁ। মানে পথাৰত সৰিয়হ গোটাই থৈছিলোঁ মৰণা মাৰিবলৈ। সেইটো ৰাতিপুৱা ট্ৰেক্টৰে 5টামান বজাতে আহি মাৰি থৈ গৈছে। এয়া পালোহি। এতিয়া খেৰকেইটা গুচাব লাগিব। এয়া মই লাগি গ'লোঁ। বহুত কঁকালৰ বিষ হৈ আছে, তথাপিতো কৰিবই লাগিব, ঘৰত যিহেতু মানুহ নাই। মামাহঁতকো মাতি পঠিয়াইছিলোঁ আহিব ইহঁতেও পিছত, তথাপিও নিজে অকণমান কৰি লৈছোঁ। ইহঁতে অহাৰ আগতে সেয়া মই লাগি গ'লোঁ, কাৰণ ইহঁতলৈ এনেই ৰখি থাকিলে নহ'ব। পিছত আকৌ এটা মৰণা মাৰিব লাগিব, সেইটো কাৰণে সোনকালে গুচাই লৈছোঁ। সেইটো সোনকালে কৰিলেহে আৰু পিছত এটা মৰণা মাৰিব পাৰিব। ঘৰত মানুহ নাথাকিলে কিমান যে কষ্ট হয় দেই, আজিয়ে বুজি পাইছোঁ। এয়া দাদা, ইগ আৰু মামা আহিলে, সিহঁতেও লাগিছে আৰু। ইয়ে আকৌ নতুন এটা মৰণা ল'বলৈ ইয়ে চব গোটাই লৈছে। ইয়াতে আহিছে।